বন্ধুসকল জব বক্স অসমলৈ আপোনালোকক জনাইছোঁ স্বাগতম। এইটো হ'ল অফিচিয়েল এডভাৰটাইজমেণ্ট চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ অৰ্থাৎ CRPFৰ। এই এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছে 20/7/2020 তাৰিখে আৰু আপুনি যদি এপ্লাই কৰিবলৈ বিচাৰে তেনেহ'লে এপ্লাই কৰিব পাৰে 31/8/2020 তাৰিখৰ আগতে। ইয়াত টোটেল আছে 800টাকৈ পোষ্ট। কি পোষ্ট আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, কেনেকৈ এপ্লাই কৰিব, আহক আমি চাই লওঁ। প্ৰথম পোষ্টটো আছে ইনস্পেক্টৰ পোষ্টটোৰ কাৰণে আপুনি BSc হ'ব লাগিব হোম চায়েন্স বা হোম ইকনমিক্সত। এজ হ'ব লাগিব 30 বছৰৰ তলত। তাৰ পিছৰ পোষ্টটো আছে সাব ইনস্পেক্টৰ। ইয়াত বহুকেইটা পোষ্ট আছে। ষ্টাফ নাৰ্ছ সাব ইনস্পেক্টৰ, ইয়াত 81টাকৈ পোষ্ট আছে। ইয়াত আপুনি 12 ষ্টেণ্ডাৰ্ড পাছড হ'লেই হ'ব। তাৰ লগতে আপোনাৰ 3.5 বছৰৰ নাৰ্ছিঙৰ কোৰ্চ লাগিব, প্ৰয়োজন হ'ব। ইয়াত এজৰ কথা উল্লেখ আছে, আপুনি 30 বছৰৰ তলত হ'ব লাগিব এজ। লাষ্ট ডেট হ'ল 31/8/2020। তৃতীয় পোষ্টলৈ আহিছোঁ, সেইটো হৈছে সাব ইনস্পেক্টৰ ৰেডিঅ'গ্ৰাফাৰ। টোটেল আছে 4টাকৈ পোষ্ট। ইয়াৰ বাবে আপুনি 12 ষ্টেণ্ডাৰ্ড পাছ হ'ব লাগিব ছায়েন্সত, লগতে আপোনাৰ ডিপ্ল'মা চাৰ্টিফিকেট এখনো প্ৰয়োজন হ'ব। বয়সৰ কথা উল্লেখ আছে 30 বছৰ। 4 নম্বৰ পোষ্ট হৈছে এছিষ্টেণ্ট সাব ইনস্পেক্টৰ। ইয়াত আছে টোটেল 35টাকৈ পোষ্ট। ইয়াৰ কাৰণে আপুনি 12 ষ্টেণ্ডাৰ্ড পাছ হ'ব লাগিব যিকোনো ৰিকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা। আপোনাৰ 2 ইয়াৰ্ছ ডিপ্ল'মা লাগিব ফাৰ্মাচী। তাৰপিছত আপোনাৰ প্ৰয়োজন হ'ব 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰত আপোনাৰ এজ হ'ব লাগিব। 5 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট সাব ইনস্পেক্টৰ ফিজিঅ'থেৰাপিষ্ট। ইয়াৰ বাবে আপোনাৰ 2টা পোষ্ট আছে। টোটেল আপুনি 12 ষ্টেণ্ডাৰ্ড পাছ হ'ব লাগিব ছায়েন্সত, লগতে আপোনাৰ ফিজিঅ'থেৰাপিষ্টৰ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব বা 3 বছৰৰ ডিপ্ল'মা থাকিব লাগিব ফিজিঅ'থেৰাপিষ্ট হিচাপে। বয়স হ'ব লাগিব 20ৰ পৰা 25 বছৰৰ ভিতৰত। 6 নম্বৰটো আছে এছিষ্টেণ্ট সাব ইনস্পেক্টৰ ডেণ্টেল টেকনিচিয়ান। 3টাকৈ পোষ্ট আছে। আপুনি মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব, মেট্ৰিক পাছ হ'ব লাগিব ছায়েন্সত, লগতে আপোনাৰ 2 ইয়াৰ্ছৰ ডিপ্ল'মা থাকিব লাগিব। 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰত এজ আপোনাৰ হ'ব লাগিব। তাৰপিছত 7 নম্বৰ পোষ্ট হৈছে এছিষ্টেণ্ট সাব ইনস্পেক্টৰ লেবৰেটৰী টেকনিচিয়ান। ইয়াতে আছে টোটেল 28টাকৈ পোষ্ট। ইয়াৰ বাবে আপুনি মেট্ৰিকুলেশ্যন ছায়েন্সত হ'ব লাগিব, লগতে ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব লেবৰেটৰী টেকন'লজিৰ ওপৰত। এজৰ কথা উল্লেখ আছে 20ৰ পৰা 25 বছৰৰ ভিতৰত আপোনাৰ এজ হ'ব লাগিব। 8 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট সাব ইনস্পেক্টৰ ইলেক্ট্ৰ'কাৰ্ডিঅ'গ্ৰাফি টেকনিচিয়ান। ইয়াত টোটেল পোষ্ট আছে মাত্ৰ এটা। মেট্ৰিকুলেশ্যন ছায়েন্সত আপুনি মেট্ৰিক পাছ হ'ব লাগিব, লগতে আপোনাৰ ডিপ্ল'মা চাৰ্টিফিকেট প্ৰয়োজন হ'ব। বয়স একেই। 9 নম্বৰ পোষ্টটো আছে হেড কনষ্টেবল ফিজিঅ'থেৰাপি এছিষ্টেণ্ট নাৰ্ছিং এছিষ্টেণ্ট ইত্যাদি। 35টা আছে পোষ্ট। আপুনি 12 ষ্টেণ্ডাৰ্ড পাছ হ'ব লাগিব, 2 বছৰৰ ডিপ্ল'মা লাগিব ফিজিঅ'থেৰাপিষ্ট হিচাপে। ইয়াত এক্সপিৰিয়েঞ্চো বিচাৰিছে, অৰ্থাৎ এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ দিয়া হ'ব আপোনাক। বয়স 18ৰ পৰা 25 বছৰৰ কথা উল্লেখ আছে। তাৰপিছত আছে হেড কনষ্টেবলৰ আছে টোটেল 3টাকৈ পোষ্ট। 12 ষ্টেণ্ডাৰ্ড পাছ হ'ব লাগিব, লগতে ডিপ্ল'মা চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। 11 নম্বৰত আছে হেড কনষ্টেবল। 5টাকৈ আছে পোষ্ট। ইয়াত আছে 12 ষ্টেণ্ডাৰ্ড আপুনি পাছ হ'ব লাগিব, 2 ইয়াৰ্ছ ডিপ্ল'মা লাগিব আপোনাৰ চাৰ্টিফিকেট। বয়স একেই। 12 নম্বৰতো আছে হেড কনষ্টেবল জুনিয়ৰ এক্স-ৰে এছিষ্টেণ্ট হিচাপে। 35টাকৈ আছে পোষ্ট। মেট্ৰিকুলেশ্যন উইথ ছায়েন্স হ'ব লাগিব, ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব।
13 নম্বৰত আছে হেড কনষ্টেবল লেবৰেটৰী এছিষ্টেণ্ট, 4টা কৈ আছে পোষ্ট। মেট্ৰিকুলেশ্যন ছায়েন্সত আপুনি মেট্ৰিক পাছ হ'ব লাগিব, লগতে লেবৰেটৰী এছিষ্টেণ্টৰ আপোনাৰ চাৰ্টিফিকেট প্ৰয়োজন হ'ব। বয়স 20 পৰা 25। 14 নম্বৰতে আছে হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ান, টোটেল এটা পোষ্ট আছে। মেট্ৰিক আপোনাৰ মেট্ৰিকুলেশ্যন মেট্ৰিক পাছ হ'ব লাগিব, লগতে ডিপ্ল'মা লাগিব আপোনাৰ ইলেক্ট্ৰিচিয়ান হিচাপে। 15 নম্বৰতে আছে হেড কনষ্টেবল, 3টা কৈ আছে পোষ্ট। ইয়াত আপুনি মেট্ৰিক পাছ হ'ব লাগিব, ডিপ্ল'মা লাগিব, লগতে এজ দিয়া আছে 18 পৰা 23 বছৰৰ ভিতৰত। 16 নম্বৰতে আছে কনষ্টেবল, 2টা আছে পোষ্ট। মেট্ৰিক পাছ হ'ব লাগিব, লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াত 18 পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব বয়স। 17 নম্বৰত আছে কনষ্টেবল কুক, 44টা আছে পোষ্ট। মেট্ৰিক পাছ হ'লেই হ'ব, ইয়াত একো অন্য ডিপ্ল'মা বিচৰা হোৱা নাই। 18 পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব বয়স। 18 নম্বৰতে আছে কনষ্টেবল চাফাই কৰ্মচাৰী, 50টা কৈ আছে পোষ্ট। মেট্ৰিক পাছ হ'ব লাগিব। তাৰ লগতে ইয়াত উল্লেখ আছে আপোনাৰ নলেজ থাকিব লাগিব, অৰ্থাৎ ইংলিছ আৰু হিন্দী লিখিব পাৰিব লাগিব। ইয়াত 18 পৰা 23 বছৰৰ কথা উল্লেখ আছে। কনষ্টেবল 19 নম্বৰত আছে কনষ্টেবল টু বি ৱাচমেন, 2টা আছে পোষ্ট। মেট্ৰিক পাছ হ'ব লাগিব। টু বিৰ 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব, 18 পৰা 23 বছৰৰ ভিতৰত বয়স দিয়া কথা আছে। 20 নম্বৰত আছে কনষ্টেবল, 3টা আছে পোষ্ট। মেট্ৰিক পাছ হ'ব লাগিব। ফিজিকেলি এণ্ড মেণ্টেলি আপুনি যোগ্য হ'ব লাগিব এই পোষ্টৰ বাবে। 18 নম্বৰত 18 পৰা 23 বছৰৰ ভিতৰত আছে বয়স। 21 নম্বৰতে আছে কনষ্টেবল টেবুল বয়, টোটেল এটা পোষ্ট আছে। মেট্ৰিক পাছ হ'লেই হ'ব। হোটেল বয় হিচাপে 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব আপোনাৰ। এনেকৈ বহুকেইটা পোষ্ট আছে, যিকেইটা পোষ্টৰ বাবে আপুনি এপ্লাই কৰিবলৈ পাৰে। এই পোষ্টকেইটাৰ বাবে আপুনি কেনেকৈ এপ্লাই কৰিবলৈ আহক চাই লওঁ আহক। ইয়াত উল্লেখ আছে আপোনাৰ এজ ৰিলেক্সেশ্যনৰ ব্যৱস্থাও আছে। গভৰ্ণমেণ্ট ৰুল মতে OBC ST SC এক্স ছাৰ্ভিচমেনৰ কাৰণে এজ ৰিলেক্সেশ্যনৰ ব্যৱস্থা আছে। ইয়াত আমি দৰকাৰীখিনি চাই লৈছোঁ। আপুনি কেনেকৈ এপ্লাই কৰিব, ইয়াত আপোনাৰ ফিজিকেল টেষ্ট লোৱা হ'ব, লগতে ৰিটাৰ্ণ টেষ্ট এটা লোৱা হ'ব। ইয়াত এক্সাম চেণ্টাৰৰ কথা উল্লেখ আছে, এইটো দৰকাৰী। এক্সাম চেণ্টাৰ আমাৰ গুৱাহাটীত আছে, বাকীটো আছেই নিউ দিল্লী, হায়দৰাবাদ, জম্মু এনেকৈ আছে, লগতে গুৱাহাটীতো আছে। আপুনি গুৱাহাটীত পৰীক্ষা দিব পাৰিব। এক্সাম ফিজলৈ আহিছোঁ। এক্সাম ফিজ কিমান দিব লাগিব আপুনি? 200 টকা আৰু 100 টকা। 200 টকা হ'ল জেনেৰেল অৰ্থাৎ আনৰিজাৰ্ভ EWS OBC কেটেগৰীৰ কাৰণে 200 টকা। বাকী 100 টকা অৰ্থাৎ SC ST আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 100 টকা ধাৰ্য কৰা হৈছে। আপুনি ইণ্ডিয়ান পোষ্টেল অৰ্ডাৰ বা বেংক ড্ৰাফ্টৰ জৰিয়তে আপুনি এক্সাম ফিজ পে' কৰিব পাৰে। ইয়াত লিখা আছে আপুনি বেংক ড্ৰাফ্ট কোনটো ছাইডত কোনটো এড্ৰেছত কাটিব। DIGP গ্ৰুপ চেণ্টাৰ CRPF ভূপাল, পেয়েবল এট SBI ব্ৰাংগেৰিচা, এইটো এড্ৰেছত আপুনি বেংক ড্ৰাফ্ট কাটিব পাৰে। এপ্লাই কেনেকৈ কৰিব? আপুনি এপ্লিকেশ্যন ফৰ্ম পঠিয়াব লাগিব।
এপ্লিকেশ্যন ফৰ্ম তেওঁলোকৰ ৱেবছাইট, যিটো ৱেবছাইটৰ কথা মই উল্লেখ কৰিম, সেই ৱেবছাইটটোত আপুনি এপ্লিকেশ্যন ফৰ্মখন পাব। আপুনি এপ্লাই কৰিবৰ বাবে আপুনি 20/7/2020 তাৰিখৰ পৰা এপ্লাই আৰম্ভ হ'ব। ক্লোজিং ডেট হ'ব 31/8/2020 তাৰিখে। আপুনি আপোনাৰ এপ্লিকেশ্যন ফৰ্ম বাই হেণ্ড বা অনলি পোষ্ট পঠিয়াব পাৰে। ইয়াত অনলাইন এপ্লাইৰ ব্যৱস্থা দিয়া হোৱা নাই। ইয়াত তেওঁলোকে এড্ৰেছটো উল্লেখ কৰিছে DIGP গ্ৰুপ চেণ্টাৰ CRPF ভূপাল ভিলেজ বাংৰেচা ডিষ্ট্ৰিক্ট ভূপাল তুলুক হুজুৰ MP 462045 এইটো এড্ৰেছত পোৱাকৈ আপুনি পোষ্ট কৰিব পাৰে আপোনাৰ এপ্লিকেশ্যন ফৰ্ম। তেওঁলোকে অফিচিয়েল ৱেবছাইট এটাৰ কথা ইয়াত উল্লেখ কৰিছে www.crpf.gov.in। এইটো ছাইটত গৈ আপুনি চাব পাৰে তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট, যিটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত উল্লেখ কৰিম। ইয়াত আৰু উল্লেখ কৰা হৈছে আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এটা হ'ব, লগতে আপোনাৰ ৰিটন এক্সামিনেশ্যন হ'ব। তাত থাকিব জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, জেনেৰেল এৱাৰনেছ, নিউমেৰিকেল এপ্টিটিউড, ইংলিছ আৰু হিন্দী কম্প্ৰিহেনশ্যন এনেকৈ থাকিব। যদি এইকেইটা পোষ্টৰ কোনোবাটোত আপুনি এপ্লাই কৰিবলৈ বিচাৰে তেনেহ'লে এই এডভাৰটাইজমেণ্টটো মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ তেওঁলোকৰ ছাইটটো খুলি এডভাৰটাইজমেণ্টটো পঢ়ি ধুনীয়াকৈ এপ্লাই কৰিব পাৰে। এইখন হ'ল তেওঁলোকৰ এপ্লিকেশ্যন ফৰ্ম, যিখন আপুনি ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি এপ্লিকেশ্যন ফৰ্মখন আপুনি ফিল আপ কৰিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লগাব। এইখিনি ফিল আপ কৰি আপুনি ছিগনেচাৰ কৰিব, লগতে আপোনাৰ সমস্ত ডকুমেণ্টছৰ সৈতে আপুনি পঠিয়াই দিব লাগিব উল্লেখ কৰা এড্ৰেছত। নিৰ্দিষ্ট লাষ্ট ডেটৰ আগতে পোৱাকৈ আপুনি পঠিয়াই দিব লাগিব। ভিডিঅ'টো যদি ভাল পালে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নেৰিব। চাই থাকক জব বক্স অসম।